হেল্ল' নমস্কাৰ বন্ধুসকল আজি এই ভিডিঅ'টোত আপোনালোকলৈ কিছুমান বহুত ইউজফুল গেজেট লৈ আনিছোঁ যিবোৰ আমাৰ দৈনন্দিন জীৱনত বহুতো উপকাৰী হ'ব পাৰে আপোনালোকে এই লকডাউনৰ দিনবোৰ কেনেকৈ কটাইছে কমেণ্টত জনাব নিশ্চয় বন্ধুসকল মানৱ সভ্যতাৰ উন্নতিৰ লগে লগে আমাৰ প্ৰযুক্তিবিদ্যাৰ উন্নতি হৈছে মানৱ জাতিটোক সুখময় আৰু সভ্যতাৰ পথত ল'বলৈ বিজ্ঞানীসকলে বা ইঞ্জিনিয়াৰসকলে বহুতো নতুন আৱিষ্কাৰ কৰিছে যিবোৰ হয়তো আমি বহুত বস্তু দেখাৰ বাকী আছে গতিকে আজি মই এই ভিডিঅ'টোত কিছুমান উন্নতিমানৰ আৱিষ্কাৰ আপোনালোকলৈ আনিছোঁ আশা কৰোঁ আপোনালোকক ভাল লাগিব দেন ডোণ্ট ৱেষ্ট মোৰ টাইম লেটছ গেট ষ্টাৰ্টেড টেক নম্বৰ 1 বন্ধুসকল ভিডিঅ' গেমবোৰ আজিকালি বহুতে চলিছে নহয়নে স্পেচিয়েলি কাৰ ৰেচিং গেমবোৰ আপোনালোকে লাইভ ভিডিঅ' গেম দেখা পাইছে নেকি এইটো হ'ল প্ৰগ্ৰামেবল লাইভ ভিডিঅ' গেম আপুনি জাষ্ট এই গেমটোৰ হোল কম্পনেণ্টবোৰ কিনি আনক আৰু নিজৰ ঘৰত ইনষ্টল কৰক কৰি কাৰ ৰেচিঙৰ লাইভ মজা লওক ইয়াৰ নাম এংকি প্ৰডাকশ্যনৰ অভাৰড্ৰাইভ যদি কিনিম বুলি ভাবে ডেছক্ৰিপশ্যনত লিংক পাব টেক নম্বৰ 2 বন্ধুসকল আমি বিচাৰোঁ আমি সদায় নতুন বস্তু ব্যৱহাৰ কৰিবলৈ নহয়নে আমি নিশ্চয় স্কাৰ্টবোৰ চলাইছোঁ যিটো আপুনি ভৰিৰে ঠেলি ড্ৰাইভ কৰিব লাগে নহয়নে বন্ধুসকল বজাৰত আহি গ'লে এতিয়া ষ্টেটাটো হ'ল এটা ছেল্ফ বেলেঞ্চিং ইলেক্ট্ৰিক বাহন যিটো নিথেন এলিয়েনে আৱিষ্কাৰ কৰিছিল এইটো চলাই আপুনি স্কেটবৰ্ডৰ দৰেই অনুভৱ কৰিব ই সহজে চলাব পাৰি এইটো চলাব হ'লে আপুনি কোনো কলেজ বা ইউনিভাৰ্চিটিত গৈ কোৰ্চ ল'ব নালাগে আপুনি ইয়াৰ হেণ্ডেলটো ধৰিলেই আপুনিও হৈ যাব এজন ভাল ড্ৰাইভাৰ বাহনটো সম্পূৰ্ণ ইলেক্ট্ৰিক হয় ইয়াৰ স্পীড 60 km/h ইয়াৰ ভিতৰত আপুনি ইয়াক কাৰেণ্ট দিবলৈ কিছুমান বেটাৰী পাব যিবোৰ বহুত পাৱাৰফুল হয় আমাক ভাল এটা বেকআপ দি দিব ইয়াৰ লগতে পাব এটা সেনচিটিভ ৰিমোট আপুনি ইয়াৰ ওচৰত গ'লেই এইটো অটোমেটিকলি ষ্টাৰ্ট হৈ যাব ইয়াৰ লগতে পাব এটা LED লাইট যিটো হাতীৰ বাগত ৰেচিং কৰাত ভাল এটা সুবিধা কৰি দিয়ে ইয়াৰ বহুত কেইটা কালাৰ পাব যিবোৰ বহুত ইন্টাৰেষ্টিং হয় হাইকৰ বন্ধুসকল আমি কেতিয়া না কেতিয়া সাইকেল চলাই পাইছোঁ নিশ্চয় এজ এ ট্ৰান্সপৰ্ট হিচাপে আৰু আজিকালি মানুহৰ সাইকেল চলোৱাটো এটা ফেশ্বন যেন হৈ গৈছে আগতে মানুহ সাইকেল কিনিছিল বেছি দামত সাইকেল কিনাতকৈ কম দামত সাইকেল কিনিছিল কিন্তু আজিকালি বজাৰত ইলেক্ট্ৰিক সাইকেলৰ চাহিদা বঢ়াৰ লগে লগে মানুহৰ সাইকেলৰ প্ৰতি এটা ইন্টাৰেষ্ট বাঢ়িছে হাইকৰ এইটো এটা সাইকেলৰ দৰে এটা ধুনীয়া গেজেট এইটো এটা আপোনাৰ বাইচাইকেলৰ ধুনীয়া এটা গেজেট হাইকৰ বেলেগ সাধাৰণ সাইকেলৰ তুলনাত বহুতে উন্নত মানৰ এইটো জাষ্ট এটা হুইল যিটো আপোনাৰ সাইকেলত এটাচ কৰিলেই হৈ যাব এটা স্মাৰ্ট এণ্ড ইলেক্ট্ৰিক বাইচাইকেল হাইকৰ চকাটো আপুনি খোলা আৰু লগোৱাত মাত্ৰ সময় লাগিব 20 ছেকেণ্ড ইয়াৰ লগতে পাব আপুনি এটা হাই কেপাচিটি থকা বেটাৰী লগতে পাব ড্ৰাইভ কাউণ্টিং সেন্সৰ যিটো আপোনাৰ ড্ৰাইভবোৰ মনিটৰ কৰি থাকিব গতিকে আপোনাৰ বাইচাইকেলটো ফেশ্বনেবল আৰু স্মাৰ্ট কৰিবলৈ কিনিব পাৰে এই হাইকৰ ৰিমোট কণ্ট্ৰল সেলফি ষ্টিক বন্ধুসকল ৰাতিপুৱা হওক নাইবা দুপৰীয়াই হওক নাইবা আবেলিৰ সেই বন্ধুবৰ্গৰ লগত আড্ডাৰ মুহূৰ্ততেই হওক আমি কিন্তু সেলফি উঠোৱে আমিতো বহুতো সেলফি ষ্টিক দেখিছোঁ নহয়নে বন্ধুসকল কিন্তু আপুনি চাগে স্মাৰ্ট ৰিমোট কণ্ট্ৰল থকা সেলফি ষ্টিক দেখা নাই চাগে এইটো হ'ল এটা ৰিমোট কণ্ট্ৰল সেলফি ষ্টিক হয় ষ্টিকটো খুলিলেই হৈ যাব বহুত ডাঙৰ আৰু গোটাই আপুনি আপোনাৰ বেগতো ৰাখিব পাৰে ইয়াৰ লগত পাব এটা ৰিমোট যিটো আপুনি বেলেগৰ সহায় নোলোৱাকৈ যিকোনো সময়ত সেলফি উঠাব পাৰে আপোনাৰ প্ৰিয় মুহূৰ্তবোৰক সাঁচি ৰাখিব পাৰে টেক নম্বৰ 5 ওয়্যাৰলেছ চাৰ্জাৰ বন্ধুসকল কোনে নিবিচাৰে অলপ শান্তি অলপ আৰাম আমি আমাৰ স্মাৰ্টফোনবোৰ চাৰ্জ কৰিবলৈ ব্যৱহাৰ কৰোঁ সিম্পল ওয়্যাৰেবল চাৰ্জাৰ যিবোৰ প্লাগ ইন আৰু প্লাগ আউট কৰোঁতে আমাৰ সমস্যা হৈ যায় বা আমাৰ আমনি লাগি যায় কাৰণ আই এম ইন্ট্ৰডিউচিং ওয়্যাৰলেছ চাৰ্জাৰ বহুত কম্পেক্ট আৰু কম্ফৰ্টেবল দেন আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল আশা কৰোঁ আপোনালোকৰ ভাল লাগিছে ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টোত এটা কমেণ্ট আৰু লাইক দি আপোনাৰ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব ধন্যবাদ